ৰাতিপুৱা হৈ গ'ল খাইবোৰ পেটুলি হৈ আছে हेलो गाइज गुड मर्निंग वेलकम बैक टू माय यूट्यूब चैनल सुप्रभात आपलोक सकलोके मोर एटा नतुन ब्लगले स्वागतम जनाइছো আৰু আশা কৰিছো আপোনালোক বহুত বেছি ভালে আছে মই ভালে আছো আপোনালোকে থাম্বনেলটো দেখি গম পাইছে যে আজি ভিডিওটো কিহৰ হ'বলৈ গৈ আছে কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে গতিকে আশা কৰিছো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু ভিডিওটো আসলতে খুবই স্পেশাল হ'বলৈ গৈ আছে কাৰণ মোৰ বান্ধৱীৰ বিয়া আপোনালোকে হয়তো দেখি গম পাইছে আৰু বান্ধৱী মানে একদম খাস ফ্ৰেণ্ড একদম স্কুলৰ পৰা একেলগে পঢ়িছো কলেজো একেলগে গৈছো গতিকে আৰু মোৰ ফ্ৰেণ্ডৰ ভিতৰত প্ৰথম বিয়া তাইৰে গতিকে অলপমান ফুটি কৰিম বুলি ভাবিছো আৰু কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু কওঁ যে আজি হৈছে 14 অক্টোবৰ আৰু আজি তাইৰ বিয়া আৰু কালি 13 অক্টোবৰ তাইৰ জোৰোণ আছিলে আৰু কিছু ব্যস্ততাৰ কাৰণে মই জোৰোণলৈ যাব নাপালোঁ খুবেই দুখ লাগি আছে কিছুমান স্পেশাল মোমেণ্ট কিছুমান সৰু সৰু মুহূৰ্ত মই মিছ কৰি দিলোঁ গতিকে বেয়া লাগি আছে কিন্তু একো নাই আজি যাম আজি সেইবোৰ পূৰণ কৰি দিম আৰু তথাপিও মই মোৰ লগৰ এজনীৰ পৰা কালিৰ কিছুমান সৰু সৰু ক্লিপ মই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ তাইৰ পৰা খুজিছোঁ তাই দিছে গতিকে ভিডিওটোত মই এড কৰি দিম জোৰোণৰ অকণমান কিছুমান দৃশ্য আপোনালোকে উপভোগ কৰিব আৰু চাই কেনেকুৱা পায় ভিডিওটোত ক'বলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যে আপোনালোকে নতুনকৈ আহিছে আৰু যদি মোক চাই ভাল পায় মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোক লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে ব'লকচোন চাওঁ কইনা ডুপ্লিকেট সব দেখিছে ইমান ধুনীয়া লাগিছে আমি আহি সিহঁতৰ ঘৰ পালোহি ইয়াৰ পৰা তাৰ পৰা গৈ আকৌ কইনা ঘৰ যাম হাই কৈ দিয়া এগৰাকী একদম ফুল চুল মাৰি ফুলন দেৱী হৈ আছে দেখিছে এয়া ধুনীয়া লাগিছে কাপোৰ এয়া চিমিৰ কাৰণে আমাৰ ফালৰ পৰা গিফ্ট তাত দেখা আপোনালোকক আমি কি দিছোঁ ব্লগাৰ দেখিছে নিউ ব্লগাৰ তাইক চাব পাৰে আপোনালোকে ধুনীয়া ধুনীয়া ব্লগ বনাই আছে শিল্পী ৰেখা দাস মই লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে গাইছ আমি বিয়া ঘৰ পাই গৈছোহি নামঘৰৰ গেট এখন বিশেষকৈ এটা আমার খাস ফ্রেন্ড রে গুয়াহাটি থাকে ভাল মোক লগ পাই কেনেকুৱা লাগিছে কবলৈ কৈছে কণী বাইদেউ सारी खेड़ लकीरा दी गड्डे आए काली आइलो अब राखो नी हम बेसी खासिल को बोलो
ব্লগ চাই বোলে বা দেই আৰু চিনিহঁতৰ ঘৰৰ কাষৰ ঘৰৰ বা হয় আৰু মই আগৰ পৰাই চিনি পাওঁ খোৱা ধুনীয়া লাগিছে একদম দেখাই দিছোঁ শাৰী পিন্ধিছে একদম আৰু বাও বিয়া হ'ব সোনকালে আৰু শুনিছোঁ আৰু কিবা কিবি হয়নে বোলে কিটি পাৰ্টি দিব আমাক এতিয়া আমি ওচৰৰ বাজনী ঘৰলৈ আহিলোঁ অথনি দেখাইছিলোঁ যে আপোনালোকক সিহঁতৰ ঘৰলৈ আহিছোঁ জনীবা ঘৰলৈ আহিলোঁ আৰু আমাৰ এয়াই পানী খাব আহিছে লগতে এইফালে আৰু কৰিবা আৰু ঘূৰি ফুৰিছোঁ আৰু চিনি দিয়াত এই ওচৰতে এয়া সেইফালে বিয়া পেণ্ডেল দিছে আৰু এইফালে আমি আছোঁ ঘৰটো জীয়ৰী কালৰ শেষ সময়খিনি তাইৰ লগত অকণমান ধেমালি কৰিলোঁ আমি এতিয়া আমি খাই কৰি বহি থকা প্ৰাণী দেই গাইছ দেখিছে ভাগৰুৱা এতিয়া ৰাতিপুৱা হৈ গ'ল আমি এতিয়া নাস্তা কৰিছোঁ দেখিছে আপোনালোকে আমি আছোঁ শিল্পীহঁতৰ ঘৰত কাৰণ বিয়া ঘৰৰ পৰা গুচি আহিলোঁ আৰু কইনাক বিদায় দি থৈ এইফালে বিজি হৈ আছে এতিয়া সময় হৈছে 11:45 আৰু চাহ খাই আছোঁ ভাবিছোঁ ব্লগটো ইমানতে সমাপ্ত কৰোঁ কাৰণ কালি ব্লগটো সমাপ্ত নকৰিলোঁ গতিকে ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকে চাই যদি ভাল পাইছে তেতিয়াহ'লে মোক ক'বলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিবা এটা কৈ দিয়া বাই বাই লাভ ইউ অল